সকলোলৈকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আচলতে এই ভিডিঅ'টো ২৬ জানুৱাৰীৰ দিনাখনেই হয়। আমি গোৱালপাৰাত আছিলোঁ, গোৱালপাৰাৰ লক্ষীপুৰ নামৰ এডোখৰ ঠাইত, যিডোখৰ ঠাই বহুত ভাল লাগে থাকি আৰু মানুহবিলাক বহুত মৰমীয়াল হয়, বহুত সহায়কাৰক হয়, সহায় কৰিব পাৰে মানে যদি আপুনি কিবা অসুবিধা পায় জেগা বিচৰাত বা যিকোনো কামত তেওঁলোকে বহুত সহায় কৰে। যিহেতু আমি ইমান দিন থাকিলোঁ তাত ২ বছৰে হৈ গ'ল বুলি ক'ব পাৰি আমাৰ তাত থকা। মাজতে গুচি আহিছিলোঁ কিন্তু আকৌ যাব লগা হ'ল। তো তাত থাকি সঁচাকৈ ভাল লাগিলে। বৰ্তমান ২৬ জানুৱাৰীৰ দিনাখন হৈছে আমাৰ সৰু দাদাৰ মোৰ ভাগৰ যিহেতু জন্মদিন আৰু মোৰ বৌ চাকৰি সূত্ৰে মোৰ ওচৰতে আছিলে, তাতে গোৱালপাৰাতে থাকে। গতিকে সি শিৱসাগৰৰ পৰা বৌক লগ ধৰিবৰ কাৰণে আহিলে লক্ষীপুৰ গোৱালপাৰালৈ। আৰু আমিও যিহেতু আছিলোঁ তাৰ জন্মদিন, গতিকে আমি ভাবিলোঁ আজি এটা খানা খোৱা যাওক। আৰু আমি এতিয়া লক্ষীপুৰৰ পৰা হাতুগাঁও নামৰ এডোখৰ জেগাত এটা ৱাটাৰফল আছে যিটো আমি এতিয়া কি কৰিছোঁ বিচাৰি বিচাৰি গৈ আছোঁ। আৰু আপোনালোকক এই ৰাস্তাটো দেখুওৱা কাৰণটো কি জানেনে? এই ৰাস্তাটো একদম আপুনি শ্বিলঙলৈ গ'লে যেনেকুৱা লাগে তেনেকুৱাই লাগিব। ইমান ধুনীয়া, চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া সেউজীয়া, মানে আপোনাৰ বহুত বেছি ভাল লাগিব। কেতিয়াবা যদি আপোনালোকে অকণমান মনটো ফূৰ্তি কৰোঁ, অলপ মনটো ভাল লগাবলৈ বিচাৰে, তেতিয়াহ'লে এনেকুৱা সেউজীয়াবিলাকৰ মাজত আহিবচোন, নিশ্চয় ভাল লাগিব। চাৰিওফালে আচলতে আজিকালি দেখিবলৈ পোৱা নাযায় এনেকৈ তামোলৰ বাগান, কলৰ বাগান আৰু ৰাবাৰ গছৰ কাৰণে ইয়াত আচলতে বিখ্যাত। বহুত ৰাবাৰ গছ পোৱা যায়। আৰু এয়া দেখিছে, এইকেইজনী হৈছোঁ আমি, মোৰ মাজৰগৰাকী হৈছে বৌ আৰু এইফালে বৌ লগৰ হয় তেওঁ। আহি পালোহি জলপ্ৰপাতটোত। আহি পাই মেলি দেখিছেনে আমি লাগি গ'লোঁ চোৱাত। আচলতে এইটো তললৈ বহুত ধুনীয়াকৈ বৈ গৈছে, যিটো নেকি আমাৰ যাবলৈ অলপ ভয় লাগিলে আৰু আমাৰ সময় নহ'ল কাৰণ আমি দেৰিকৈ আহিছোঁ। আৰু ইয়াতে আমি বনাই খোৱাৰ প্ৰগ্ৰেম লৈ আহিছিলোঁ, কিন্তু ইয়াত বনাই যিহেতু খাব নোৱাৰিম, আমি পৰিৱেশটো দেখিলোঁ। তো গতিকে আমি কি কৰিব লাগিব, আকৌ আমি ভাই ভনী পাহাৰ য'ত আমি প্ৰায় খাওঁ, তো তালৈ আমি যাব লাগিব। গতিকে ধুনীয়াকৈ ইয়াতে চাই ভাল লাগিলে। তললৈ যাব পৰা হ'লে আৰু ভাল লাগিলে হয়। তাৰপিছতে ফটো দুখনমানো তুলিলোঁ আৰু কথা বতৰা পাতিলোঁ। এয়া দেখিছেনে, বহুত ধুনীয়া। আহিব আপোনালোক কেতিয়াবা, ভাল পাব আহি। আৰু এয়া হৈছে আমাৰ বাৰ্থডে বয় দেই। ভাল লাগিল যেতিয়া ঘৰৰ মানুহখিনি লগ পাওঁ একেলগে, খুব ভাল লাগে। আৰু তাতে মই দুজনীমান ভণ্টিক লগ পালোঁ, সিহঁতৰ লগতো এটা ফটো তুলি ল'লোঁ। ইমান মৰম লগা দেখিছেনে সিহঁতৰ ড্ৰেছটো। লগতে আমিও ফটো তুলিলোঁ। আহি পাই গ'লোঁ আমি আমাৰ ভাই ভনী পাহাৰ, য'ত আমি সদায় প্ৰায় খাওঁ, মানে যেতিয়া আমাৰ ওলাই এনেকৈ বাহিৰত খাব মন যায়। এইপিনে তেওঁ খৰি কটাত লাগি গ'ল, দাদাই জুই ধৰাত লাগি গ'ল, কাৰণ আমাৰ 2টামানেই বাজি গ'ল, ভোক লাগিছে যিহেতু। আৰু এইফালে কেৰাহীটো দিবলৈ আনিলে। তাৰ পাছত এটা কথা হ'ল, কেৰাহীটো যেতিয়া ভালকৈ মানে ৰখা নাই, এটা ইটা বিচাৰি মই গ'লোঁ, ইটা পাই আকৌ লগালগ আনি দিছোঁ, দৌৰি বনা জল্দি বনা, খাব লাগে। কাৰণ ভোক লাগিছে বহুত আৰু মই খাই বহুত ভাল পাওঁ। এইফালে কেৰাহীটো গৰম হৈ গ'ল, সেইবাবে ইয়াতে দাদাই দি দিলে মিঠাতেল। যিহেতু আজি হাঁহৰ মাংস বনাব আৰু সি হাঁহৰ মাংস বহুত ধুনীয়া বনায়। এইফালে এওঁ এনেই ৰৈ আছে, এইফালে বৌ লগৰগৰাকী আৰু বৌয়ে পূৰা কাম কৰাত ব্যস্ত, মই আকৌ ভিডিঅ' কৰাতহে ব্যস্ত। এইফালে জিৰা দি দিলে, শুকান জলকীয়া, তেজপাতা আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ। ধুনীয়াকৈ এইখিনি ৰঙচুৱা হোৱাৰ পাছত সি তাত মাংসখিনি দি দিব। আজি হাঁহটো কিহৰ লগত গম পায়নে নাপায়? কোমোৰাৰ লগত। আৰু এইফালে বাৰ্থডে বৌয়ে খুৱাই দিছে মিঠাই। আৰু মই ক'লোঁ এওঁক মোকো খুৱাই দিয়ক। দাদাক খোৱা দেখি মই ভাবিলোঁ কি মোক আকৌ খুৱাই নিদিয়ে কিয়, সেইকাৰণে ময়ো ক'লোঁ মোকো খুৱাই দিয়ক। এইফালে বৌয়ে মাজে মাজে দাদাক সহায় কৰি আছে। ভাল লাগে। ইহঁতি দুটাও এতিয়া কামৰ সূত্ৰে দূৰে থাকে। সিহঁতৰো চাগে কিমান ভাল লাগে ন, যেতিয়া একেলগে বহুত দিনৰ মূৰত লগ পায়। আৰু এইফালে আমাৰ বৌ লগৰগৰাকীয়ে গৰুক কোমোৰাৰ বাকলিখিনি দিব গ'ল। ভাল আশীৰ্বাদ পাইছে কিন্তু তাই আজি। এইফালে মাংসৰ ধুনীয়াকৈ সিজি গ'লত এইফালে দিছে কোমোৰাখিনি মানে 2টা ভাগত দিব লগা হৈছে, যিহেতু আমাৰ কেৰাহীখন সৰু আৰু আমাৰ ঢাকনাখনো সৰু। এইফালে লাগি গ'ল চানা বনোৱাত বৌ লগৰগৰাকীয়ে, আৰু তাই চানা বৰ ধুনীয়াকৈ মিহলি কৰি বনায়।
এয়া আমি এয়াও খাই ল'লোঁ। খাই বৈ ধুনীয়াকৈ দেখিছোঁ আমাৰ মাংসখিনি হৈয়ে গৈছে আৰু ইয়াত পানী দি দিলে। এফালে আমি দুয়োজনে লাগিলোঁ ফটো তোলাত আৰু অলপ নাচিলোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছতে এয়া সম্পূৰ্ণ ধুনীয়াকৈ হৈ গ'ল আমাৰ খানা আৰু আমি খাবলৈ বহিলোঁ আৰু ঘৰ মোৱা হৈছোঁ লাহেকৈ, কাৰণ আমাৰ সময়টো কম হ'ল। আৰু যেতিয়া মানে কেতিয়াবা ঘৰৰ মানুহখিনি যেতিয়া লগ পাওঁ খুব ভাল লাগে। আৰু এয়া ইহঁতক বাই বাই দি সিহঁতৰ ৰুমত থলোঁ। আজি সঁচাই ভাল লাগিলে। আজিলৈ আহোঁ, বাই বাই, নমস্কাৰ।